10 সহস্ৰাধিক শ্ৰমিকৰ গৰ্জনত কঁপিব বোকাখাটৰ ৰাজহুৱা খেলপথাৰ। অসম চাহ মজদুৰ সংঘৰ বোকাখাট শাখাৰ সৌজন্যত অসম চাহ জনগোষ্ঠী আৰু আদিবাসী ভূমি সুৰক্ষা সমিতিৰ সহযোগত অহা 12 ফেব্ৰুৱাৰীত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব বোকাখাটৰ ৰাজহুৱা খেলপথাৰত। আমাক গড়াল নালাগে, ভূমিহে লাগে। আমাক ভিক্ষা নালাগে, আমাক প্ৰাপ্য লাগে। আমাক বিভাজন নালাগে, আমাক জনজাতিকৰণ লাগে। চৰকাৰলৈ 11 দফীয়া দাবী চাহ মজদুৰ সংঘৰ। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে চাহ শ্ৰমিকলৈ বিভিন্ন উন্নয়নমূলক আঁচনি আগবঢ়াইছে যদিও চৰকাৰী আঁচনিয়ে মন গলাব পৰা নাই চাহ শ্ৰমিকসকলৰ। জনগোষ্ঠীটোৰ লগতে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ক্ষেত্ৰত ভুৱা প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনাধীষ্ঠ চৰকাৰখনে প্ৰতাৰণা কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোট বেংকৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ লোকসকলক নিৰ্বাচনী টোপ দিয়াৰ অভিযোগত ৰাজ্যত ৰূপায়ণ হৈছে শ্ৰমিক গৰ্জনৰ কাৰ্যসূচী। মানে এনেকুৱা চক এই বিজেপি চৰকাৰ শাসনলৈ কেনেকৈ আহিলে, গোটেই বস্তুটো এটা ভুৱা প্ৰতিশ্ৰুতি কিছুমান দিলে। শ্ৰমিকক এনেকুৱা কিছুমান সপোন দেখালে যে আপোনালোকক 350 টকা দিম, আপোনালোকৰ জীৱনৰ মানদণ্ড উন্নতি হ'ব, বহুতখিনি মানে আঁচনি আপোনালোকক দিম বুলি কৈ পেলাই প্ৰতিশ্ৰুতি দি পেলাই আহিলে। ST দিম বুলি ক'লে যে কি কয় কংগ্ৰেছ চৰকাৰে 60 বছৰৰ দিনত আপোনালোকক ST দিব নোৱাৰিলে বুলি ক'লে। আমি আপোনালোক 60 দিনত দি দিম বুলি ক'লে। সাংঘাতিক এটা ডাঙৰ প্ৰতিশ্ৰুতি। আমাৰ STৰ কথাটো এনেকুৱা আহিছে যে আমি আগৰ পৰাই আমাৰ এটা ইতিহাস আছে যে আমি অসমতো যদি ইতিহাস দেখা যায় যে আমি এই অসমৰ মাজেদি আমি এটা অস্তিক মানুহসকলে যেতিয়া অসমৰ 5000 বছৰৰ আগত আহা তেখেতসকলে এই ST মানুহ আছিলে বা যিখিনি আমাৰ মানে SC আছিলে, এই মানুহখিনিক আচলতে STকৰণ কৰিম বুলি যেতিয়া কৈ দিয়া হয়, এটা টোপ দি দিয়া হয়, সেই টোপটো পোৱাৰ লগে লগে মানুহখিনি কি হৈ গ'ল যে নহয় আমাক এইটো চৰকাৰ দিব পাৰে। অট'মেটিকলি ভোটটো দি দিলে। ভোট দিয়াই 5 বছৰ পিছত আকৌ ছেইম থিং আজি আমি ৰিপিট কৰিবলগীয়া হৈছে যে আপোনালোকে 350 টকা 351 টকা যিটো আমাৰ এমপ্লয়ড থিয়ৰীত উলিয়াইছিলে, আমাৰ আগৰ যিটো আমাৰ কি কয় ছেক্ৰেটাৰী গভৰ্ণমেণ্টৰ আমাৰ হেৰি ছেক্ৰেটাৰী আছিলে, চিফ ছেক্ৰেটাৰী আছিলে মানুহ, তেখেতে যিটো এমপ্লয়ড থিয়ৰীত যিটো বস্তুটো ওলাইছিলে 351 ৰুপিজ পাৰ মানে ৱেজ পাৰ মেন ডে, এতিয়া সেই বস্তুটো তেখেতসকলৰ নিজৰ মন্ত্ৰী আকৌ উল্টা এটা কথা কয় যে 351 টকা হাউ ইট ইজ পচিবল। মানুহ এটাই যদি এজন মানুহে যদি 10,000 টকাই নাপায় তেখেতৰ জীৱনৰ মানদণ্ড কেনেকৈ উন্নতি হ'ব? এতিয়া প্ৰত্যেকটো বস্তু প্ৰতিশ্ৰুতি। এতিয়া 1000 কোটি টকাৰ প্ৰতিশ্ৰুতি, আকৌ ডাঙৰ ডাঙৰ ললিপট। আমি এতিয়া আন্দোলন কৰাৰ লগে যেতিয়া আমি শ্ৰমিক গৰ্জন দিলোঁ, যোৱা কি কয় 16 তাৰিখৰ পৰা আমি গোটেই অসমত শ্ৰমিক গৰ্জন জেগাই জেগাই দি আহিছোঁ। তাৰ পিছত আমাৰ কি কৰিলে 3000 টকা এটা ললিপপ এটা টোপ এটা ভৰাই দিলে। এতিয়া মানুহে 3000 টকা পাই পেলাই এতিয়া বুজা হৈছে মানুহে যে আমাৰ 3000 টকাটো আমাৰ দৰকাৰ নাই। আমাৰ 3000 টকাটো কাক দিছে? 3000 টকা কাক দিছে? অকল যিখিনি পাৰ্মানেণ্ট ৱৰ্কাৰ আছে, যিখিনি বাগানৰ শ্ৰমিক আছে, যিখিনি শ্ৰমিক বাহিৰত আছে, সেইসকল শ্ৰমিক গাঁৱৰ শ্ৰমিকক তেখেতসকলে দিয়া নাই। তো এই গোটেই কথাখিনি এটা ললিপপ, এটা যে মানে কি কয় জুমলা, তেখেতসকলে একদম ষ্ট্ৰেট ফৰৱাৰ্ড কৈছে যে আমি মানুহক জুমলা দিওঁ। জুমলা মানে ফাঁকি কথা কৈ পেলাই ভোট লওঁ। এটা বৃহৎ চাহ জনগোষ্ঠীটো প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিখন চৰকাৰে এটা নিৰ্বাচনী ভোট বেংক হিচাপে মানে চলাব বিচাৰে নেকি? হয়, কিছুমান ক্ষেত্ৰত এনেকুৱা হয়, মই অনুভৱ কৰোঁ। কাৰণ কেলৈ আমাৰ যেনেধৰণে এডুকেশ্যনেলি শিক্ষাগত যেনেধৰণে আমাৰ উন্নতি হ'ব লাগিছিলে বা শিক্ষাত যিমানখিনি ষ্ট্ৰেছ দিব লাগিছিলে, আজি যদি আপোনালোকে বাজেটখন চাই তেখেতসকলৰ যদি TNXT যিটো ৱেলফেয়াৰ ফাণ্ড আছে তাৰ বাজেটত কি ধৰিছে? বাজেটত আপোনাৰ অকল 10% 12% সিহঁতি এডুকেশ্যন ফাণ্ডত ধৰিছে, বাকীখিনি চব বেলেগ ফাণ্ড কৰিছে। তো এই কথাটো মানে এডুকেশ্যনেলি যেতিয়া মানুহ আমি আগবাঢ়িব পৰা নাই বা আমাক আগবঢ়াই দিয়া নাই, আমাক যিটো আমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হ'ব লাগিছিলে, যেনেধৰণে আমাক কৰিব লাগিছিল তেনেধৰণে প্ৰকল্প যিখিনি প্ৰজেক্ট, সেই প্ৰজেক্টখিনি নোলোৱাৰ কাৰণে মানুহৰ কি হৈছে, আমি অলপ আণ্ডাৰ এডুকেটেড মানুহ খুব ইম'চনেল হয়, আৱেগিক হয়। সেইকাৰণে আৱেগিক হোৱা মানুহখিনিক আমাৰ চাহ জনগোষ্ঠীৰ মানুহখিনিকো আৱেগিক কামত 8 ঘণ্টা কাম, 8টা বজাত ৰাতিপুৱা কাম যায়, আকৌ গধূলি 6টা বজাত 4:30 আহে। জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা প্ৰতিজন মানুহে যিকেইজন বৰ্তমানে চৰকাৰত আছে তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ আহিছে। চাওক, চৰকাৰলৈ যোৱাৰ পিছত আজিৰ ডেটত মই তাৰমানে 1977ত মই 77ত দেউতাৰ ইলেকশ্যন দেখিছোঁ। আজিৰ নেতা আৰু তেতিয়াৰ নেতাৰ বহুত পাৰ্থক্য আছে। তেখেতসকলে আজিৰ নেতাসকলে নিজৰ কথা চিন্তা কৰে, কিন্তু আগৰ যিখিনি নেতা আছিলে, যেনেকৈ আমাৰ সৰ্বেশ্বৰ বৰদলৈ, চানুখেৰীয়া,
চট্টগোপাল কৰ্মকাৰ, প্ৰবীণ গোস্বামী, যদুনাথ শইকীয়া, এইবোৰ মানুহৰ মানে এনেকুৱা এটা লিডাৰশ্বিপ আছিলে যে তেখেতসকলৰ নিজৰ কথা চিন্তা কৰিবলৈ সময় নাথাকে, আনৰ কথা চিন্তা কৰি পেলাই গোটেই জীৱনটো কটাই দিয়ে। কিন্তু আজিৰ নেতাসকলে কি হয়, আজিৰ নেতাসকল ফাৰ্ষ্ট থিং সিহঁতৰ নিজৰ কথাটো চিন্তা কৰে, সেইকাৰণে জনগোষ্ঠীৰ চিন্তা কৰিবৰ কাৰণে তেখেতসকলৰ সময় নাই। আচৰিত ডাঙৰ কথা এইটো। আৰু তাতোতকৈ ডাঙৰ কথা মই এটা কৈ দিওঁ যে আমি শ্ৰমিক গৰ্জনটো এইটো কাৰণে লৈ আছোঁ এতিয়া। আপোনালোকে জানে যে অসমত অহা তাৰমানে শ্ৰমিক হিচাপে আহি পেলাই বাগানত কোৱাৰ্টাৰত থাকি পেলাই তেখেতসকলে কাম কৰি আছে। আজি আমি অসমীয়া বুলি আমি নিজকে নিজে অসমীয়া বুলি কওঁ, অসমীয়া সমাজখনক আমাক আঁকোৱালি লৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে আমাৰ নিজৰ নামত কাৰো মাটিয়ে নাই, এডোখৰো এটা পাট্টাৰ মাটি কাৰো নাই, এটা গঁৰালত সোমোৱাই থোৱা লেখীয়া সোমোৱাই থৈছে। আজিও শোষণ হৈ আছে, আজিও মানে মেণ্টেলি স্বাধীন হোৱা নাই মানুহ। মানে মেণ্টেলি স্বাধীন মানে কেনেকৈ কওঁ যে মই কাম ইচ্ছা কৰিলে মই কাম যাম, ইচ্ছা নকৰিলে মই কাম নকৰোঁ। কিন্তু এনেকুৱা নহয়, এইটো বণ্ডেজ স্লেভ কৰি থৈছে, বণ্ডেজ লেবাৰ কৰি থৈছে, যিটোত মানে মই কাম যাবই লাগিব, মাছ বি যাব লাগিব, নহ'লে মোক ঘৰৰ পৰা ন'টিচ দি পেলাই উলিয়াই দিব। তাৰমানে এতিয়া মই কৈছোঁ, আজিৰ ডেটত মই কৈছোঁ যে আমাক সেই গঁৰালটো নালাগে, আমাক যিটো এক কথা এক লোচা মাতিছে তাৰে আমাক পাত্তাটো দি দিয়ক। আমাৰ ল'ৰাও এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ হৈ আহিছে, আমি তাতেই থাকিম, আমি বাহিৰত যাবলৈ নাই, আমি তাতেই ধুনীয়াকৈ এটা আট্টালিকা বনাওঁ, কি বনাওঁ, ধুনীয়া এটা গৃহ বনাম। আমাক এটা ঘৰ লাগে, থকা ঘৰ, আমাক কোৱাৰ্টাৰ নালাগে। তাৰমানে এই গৃহটোৰ কাৰণে আমি মানে লাগি আছোঁ এতিয়া বৰ্তমান। শ্ৰমিকে বুজি পাইছে। এইবাৰ শ্ৰমিকৰ সিদ্ধান্তটো আমি এনেই প্ৰজেক্ট কৰি আছোঁ যে শ্ৰমিকে চিন্তা কৰি পেলাই ভোটটো দিয়ক, যোনে কাম কৰিব। একচুৱেলি তিনিখলপীয়া এই বস্তু, তিনিখলপীয়া চৰকাৰটোৰ কথাটো আমাৰ শ্ৰমিকক বুজাই দিয়া নহয়। আইনখন কোনে বনায়? আইনখন লেজিছলেচাৰে বনায়। আইনখনক প্ৰটেকশ্যন দিয়ে, কোৰ্টে আইনখনক হেৰি কৰে, আৰু এডমিনিষ্ট্ৰেশ্যনে গোটেই বস্তুটোক আইনখনক প্ৰটেকশ্যন দি পেলাই আইনখন এডমিনিষ্ট্ৰেশ্যন চলাই থাকে। এতিয়া আমাৰ মানুহক আমি বুজাব চেষ্টা কৰিছোঁ যে যাক আপোনালোকে পঠিয়াইছে ভোট দি পেলাই, আপোনাৰ অধিকাৰ দি পঠিয়াইছে, সেই অধিকাৰ দি পঠিওৱা মানুহটোক কমচে কম আপোনালোকে চাই চিৰি পঠিয়াওক, যাতে আপোনালোকে জনা বুজা মানুহক আপোনালোকৰ বিপৰীতে যোৱা মানুহটোক নপঠিয়াব, আপোনালোকৰ বিৰুদ্ধে আইনখন বনোৱা মানুহটোক নপঠিয়াব। আপোনালোকে আইনখন আপোনাৰ ফৰে বনাবৰ কাৰণে যিখিনি মানুহ যায় তাক পঠিয়াব লাগে। আচলতে এই কথাখিনি আমি এক্সপ্লেইন কৰি আছোঁ, বুজাই আছোঁ। এই গৰ্জনৰ যোগেদিও সেইখিনি কথাই আমি ক'ম। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। সৰস্বতী পূজাৰ উপলক্ষে নিউজ নেষ্টৰ বিশেষ প্ৰয়াস নিউজ নেষ্ট অপ্সৰা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীসকলে আমাৰ নিউজ নেষ্টৰ পেজ লাইক কৰিব লাগিব, আৰু লাইক কৰাৰ পাছত স্ক্ৰীনশ্বট সহ সচিত্ৰ অৰ্থাৎ নাম আৰু ঠিকনা আমাৰ হোৱাটছআপ নম্বৰলৈ পঠিয়াব লাগিব। আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9127451625। পুনৰবাৰ কৈছোঁ 9127451625। বিজয় প্ৰতিযোগে নিউজ নেষ্টৰ ফালৰ পৰা এক আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব। সেয়েহে পলম নকৰিব, আপুনি সৰস্বতী পূজাত একপি ভাল চেলফি উঠক আৰু চেলফি মাৰি আমাৰ হোৱাটছআপ নম্বৰলৈ পঠিয়াই দিয়ক। সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 98591399171। News Nest. We are unstoppable.